हेलो गाइस আকৌ এটা নতুন ব্লগ ভিডিও হইতে তো পুরা স্ক্রিপ্ট লই আজি মানে একদম মানে কোদেছ জানে নে একদম রোদুত আৰু এফালে আছে সব আৰু এফালে এই আরিফুল আৰু বহি আছে দুটামান আৰু এফালে আমাৰ মিন্টু দা আহি গেছি পুরা ই বলে কাম কৰি আছিল কামৰ জায়গাৰ পৰা দাউৰি আছে জাস আছো লেভেল এটা দিছি আৰু মাতালে পুরা ইনস্টা হদলি আছে মেসেজ মাৰি আছে আৰু হা কিবা কিবি কি কৰি আছে কিবা কৰি আছে আৰু তো সব বিজি আৰু এফালে সব দক তো গাইস পুরো একেবারে ড্রেসত আহি গেল মানে বহুত দিনৰ মূৰত আজি ক্যামেৰা আগত আহি আছো মই আৰু এফালে আমাৰ ফৰলেন মিন্টু ড্রেস চেঞ্জ কৰিছে মিন্টু দাই আৰু এফালে আদে ফটো মাৰি আছে মানে এনেকুৱা ৰ'দ দিছি গাইস কি ৰ'দ দিছি ধৰবই পাৰা নাই মানে গাইস নপিয়াৰ এই গৰম আইয়ে কানো খুজে ভাল লাগে কিবা বাদি মানে কানো খুজে লাগে এই ভিডিও এটা শুটিং কৰে ভাই এই গৰমত গতাই নপিয়াৰ দিয়া গেছি নমস্কাৰ কেনে অনুভৱ গুড আচ্ছা ঠিকে আরে একদম গরম কেনে ফাটা চিরা গরম পুরো রোদুত বাস তুমি আছা ঠিকে এনে ভালে না ইমান মৰমত মোক কি বুলি কয়টো কেনাই আৰু উল্টি মিললি তো মই উল্টে পিন্ধি বস্তুগিলা ভাল পাওঁ কাৰণ কিয় জানা মই মানুহটো অলপ উল্টো হান টাইপৰ তেনেকুৱা মই যোনটো কাম কৰিব দিয়ে সেইটো কাম নকৰি বেলেগ কাম কৰোঁ সেইকাৰণে ভাল পাওঁ উল্টা চলা পিন্ধি এটা ফিলিংছ বেলেগ যোনে উল্টা চলা পিন্ধে শুনি এটা লাইক কৰি দিব হয় নেকি আৰু কমেণ্ট এটা কৰি দিব যোনে উল্টা চলা পিন্ধে ভাল পায় আৰু এফালে ফৰলেন পুরো মনসন মারি বহি আছে এখন হাই কি বা কেনাই আজি গরম নহয় দেই পুরো কি গাছৰ তলত বহি দিছো ইমান গরম করবা নালগে ধুনীয়া বতাহ দি আছে ঘৰত থাকিলে বেছি গরম লাগিল হয় তুমি সিনেমা চাবা যা আৰু হাইট মাৰ কেংকে সেরা বতাল কি কেনাই কি কেনে হবো আছো বিয়া কৰে জিন্দে বাকি যি নক ৰ'দটো থাকিলেও কিন্তু এই জায়গাটোত ভাল লাগছে ন শুটিং কৰি এই জায়গাটো ভালে দেই তোমাকে দিন কি মধ্যে বহুতি আরাম পাছো বঢ়িয়া বতাহ চতাহ দি থাকে ন বতাহ মানে এনেকুৱা জায়গাত আৰু তোৰ আজি অলপমান কথা হিন্দি দূৰ হাৱা যাৱা নিছে কষ্ট হৈছে মানে গাইছ কষ্ট হৈছে তাৰ বহুত কষ্ট মানে ভিডিও করবে আগে কষ্ট পায় জস্তই নাই তাৰ পুৰা মানে পুৰা শুটিং মানে এতিয়া যাবা অলছো মই না তুমি স্পালা আছে নিয়ম লাষ্ট কান্তৰ আৰু এটা মানে নতুন আমাৰ মেম্বাৰ তো পুৰা রোদ একদম ফাটাফাটি হৈছে তো সই নহয় মানে আমি মানে কথাটো হল কি মই না এটা চিট কাছি আমার লাগছে লালাস কি মই না এটা চিট কাছি আমার লাগছে লালাস এপাকে দিছি গুরুতে পাতা করে গরম মানে কবা লাগা নাই শুনি কলো আৰু ওকে নাই মজা আরে ভাই মজা বলে এন্ড তো গাইস শুটিং কৰি পুৰা আহি গেলো মানে তাতে বেছি ভিডিও বনাই থাকিবা নৰি কাৰণ জানেই আপোনালোকে শুটিঙত পুৰা তাতে সেইফালে মাথা মাৰি থাকিবা লাগে তো এনেকুৱা ব্লগ শ্লগ বনোৱাৰ সময় নাপা আৰু এতিয়া যাই আছো এতিয়া মানে ঘৰলৈ যাই আছো তাৰ পৰাই যাই আছো এইফালে দেখিছি না এই পোখামাৰা আজি মোবাইল ল'ব তো গাইস এতিয়া যাম ইনজামুলো মোবাইল কিনবা আৰু মানুহ চাব নেকি মোবাইল নহয় গাইস গাড়ী কিনবা যাম এফালে আছে আৰু এইফালে দুটা আছে এইটোৱে মোবাইল ইনজামুলৰ তো সেইদিনা ৰাতি হ'ল সেইকাৰণে সিমান এটা দেখুওৱা নহ'ল তো এইটো মোবাইল আৰু মোবাইলৰ বিষয়ে মই ইমান এটা নাজানো তো OnePlus আৰু মানে ছেকেণ্ড হেণ্ড লৈছে দিয়কচোন মানে আমাৰ গোটাইকেইটা সেই দিয়ক আমি নতুনত পান্ধা মাৰিব নোৱাৰোঁ আমি গোটাইকেইটা ছেকেণ্ড হেণ্ডৰে মাল কেমেৰা চেমেৰা ভাল দিয়ক মানে তাতকৈ বেছি মই নাজানো
আৰু আমাৰ এইবাৰ 4K চেনেলত আৰু অলপ ভাল কোৱালিটিৰ ভিডিঅ' পাই থাকিব মানে আমি OnePlus এডিটো কৰোঁ কিন্তু মাজে মাজে কৰা যায় তো এতিয়া মানে ৰেগুলাৰ হ'ব আৰু তো এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বহে মাজে মাজে কেতিয়াবা মনত পৰিলে ভিডিঅ' দিয়া যায় বাৰু তো সেইটোৱে দৰকাৰ তো বাই বাই